মাই চেনেল স্নেইনাইজ ব্লগ। তো কি খবৰ আপোনালোকে? আশা কৰোঁ ভালে আছে আৰু মোৰ খবৰ মজা। তো আজি আমাৰ ব্লগত বহুত ধামাকা হ'ব। তো আজি জানেই 31st, তো 31st বুলি আজি আমি পিকনিক খাম। তো ৰাতি বহুত ধামাকা কৰিম আৰু এতিয়া আমি গৈ আছোঁ। তো বজাৰ কৰিব মানে আমাৰ ঘৰৰ ওচৰত খেতি আছে। তো খেতিৰ পৰা আজি চব্জি আনিম, তাতে কম দামত পায়, সেইকাৰণে ইয়াৰ পৰাই আনিম। তো আজি মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ব্লগটো। একদম ৰাতিলৈ মই দেখাম, পূৰা ধামাকা হ'ব। তো মোৰ দীপা তো চাইছেই আগৰ ব্লগত। তো আজি পূৰা ধামাকা হৈ যাব। আৰু এতিয়া মই একদম খেতিৰ মানে বেঙেনা ল'ম আৰু কবি ল'ম। তো সেইবোৰ লৈ কিনে পিছত লগ পাই আছোঁ আৰু দেখাই আছোঁ তাত খেতি গৈ কিনে। তো চাই থাকক, তাতে খেতিটো আছে, ইয়াতে গৈ আছোঁ। চবেই মোক এৰি কিনে আগতে গুচি চাওক কিমান ধুনীয়া সৰিয়হৰ ফুলকেইটা কিমান ধুনীয়া লাগিছে ইয়াতে চাওক, দেখাই আছোঁ। মই আহি কিনে চাওক খেতিত পালোঁ। এইপিনে মোৰ সৰিয়হৰ খেতি আছে, এইপিনেও আছে আৰু বহুত ধুনীয়া লাগিছে। এইপিনে আহি কিনে চাওক আমি বেঙেনা খেতি পালোঁ, সেয়া বেঙেনা হৈ আছে। ইয়াৰ পৰা আমি তুলি কিনে লৈ যাম, একদম ফ্ৰেছ থাকিব। তো বজাৰত নজগি কিনে আমি ইয়াতে আহিছোঁ, ইয়াৰ পৰা ল'ম বেঙেনা, ইয়াৰ পৰা ল'ম। তো মানুহজনী আগতে আছে, সেইকাৰণে বিচাৰি আছোঁ। আৰু ইয়াতে কবি খেতি আছে, তো তাতে গৈ দেখাই আছোঁ। বায়ে বেঙেনা উঠাই আছে, সেয়া বেঙেনা চাওক, ৰাতিৰ কাৰণে লৈ আছে বেঙেনা। বেঙেনা চাওক একদম কোমলীয়া। তো ইয়াতে ফ্ৰেছ পাওঁ, সেইকাৰণে আহিছোঁ ল'বলৈ। আমাৰ এই নানাই খেতিটো কৰিলে, পূৰা খেতিটো আমাক কম দামত দিয়ে। কি কম এতিয়া, কওক কিবা এটা কবিবিলাক বেয়া হৈ গ'ল, বহুত লছ হৈছে বাৰু ন। তাকে আমি কবি খেতিত পাইছোঁ, তেতিয়া সেয়া চাওক কবিকেইটা লৈ আছোঁ। তো ইয়াতে কাটি আছে, মই অলপ চাই আছোঁ, দেখাই আছোঁ আপোনালোকক। চাওক কি ধুনীয়াকৈ হৈ আছে। কমপ্লিট হৈ গ'ল। ফুলকবি লৈছোঁ, বেঙেনা লৈছোঁ। তো আমাৰ এই দুটাতে হৈ যাব, মাছ আৰু মাংসত একো নালাগে এনেকুৱা। তো এতিয়া আমি ঘৰ ওলাই গৈ আছোঁ। তো এতিয়া আমি গৈ কিনে ঘৰত লগ পাই আছোঁ। বহুত বোকা আছে। আৰু এতিয়া আমাৰ বায়ে এটা গান গাব গাই দে। বেঙেনা গছৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু আছা। বস্তু চাব মোৰ ভৰি কেনেকুৱা হ'ল সেয়া চাই লওক। মই বোকাত এতিয়া আমি আহি ঘৰ পালোঁ। ঘৰ পাই এতিয়া ভাবিছোঁ কি কৰিম। তো চবকে মানা কৰিছে আজি ক'তো একো কৰিব নালাগে, আজি 31st বুলি কথা। তো আজি যি কৰিম চব বাহিৰতে কৰিম, বাহিৰতে খাম, যি খাম চব বাহিৰতে খাম। তো আজি ভাবিছোঁ দুপৰীয়া খোৱাটো আমি চবেই মিলি খিচিৰি বনাম। তো খিচিৰিৰ কাৰণে চব ৰেডি কৰি আছোঁ। উৰহি লৈছোঁ, চব চব্জি আছে, ধনিয়া বেঙেনা বন্ধাকবি চব লৈছোঁ ইয়াতে। তো ইয়াতে চব কাটিম এতিয়া। চব্জিকেইটা কাটি আছে আৰু ইয়াতে দালিটো হেৰি আছে হৈ আছে। ইয়াত চাওক বাহিৰতে বনাই লৈছোঁ, ইয়াতে এইটো বনাই আছোঁ। আজি মাহঁতে নবনাই, আজি আমি বনাম। দিলে খিচিৰি চব দি আছে ইয়াতে। চাওক গাইছ, আমাৰ খিচিৰি হৈ আছে ইয়াত। ডান্স দিবালক ডান্স কৰি দে, পিছত লগ পাই আছোঁ। এতিয়া খিচিৰি কমপ্লিট বনোৱা হৈ গ'ল। চাওক এয়া বায়ে বনাই আছে আৰু এতিয়া মানে ভোকো লাগি গৈছে, টাইম হৈ গ'ল। এয়া চাওক কালাৰটো চাওক কেনেকুৱা হৈছে, খাব মন গ'ল। আহি যাওক আপোনালোকেও। ইমান ভাল মাজতে ধনিয়া হালধি দি আছে। এতিয়া চব্জিটো ঢালিব, জলদি চব্জিটো দি দিয়ে। এতিয়া হৈ গ'ল, চব্জিটো ঢালি দি আছে। চাওক চব্জি ঢালি আছে। এতিয়া চবেই খাব বহিছে, এতিয়া মাহঁতে খাই আছে। সিহঁতৰ হ'লে আমি খাম। যাই থাকক, দেখাই আছোঁ আগলৈ কি হয় আৰু কি কৰোঁ। এতিয়া আমি খাব বহিছোঁ। এয়া চাওক চব্জি আৰু খিচিৰি দিলে, এতিয়া খাই আছোঁ। চবেই বহিছে খাবলৈ। খাই কিনে মানে অলপ টাইম ৰেষ্ট কৰিলোঁ, খুলোঁ। তো এতিয়া সন্ধিয়া হৈ গ'ল। তো আমাৰ সন্ধিয়া পিকনিক ষ্টাৰ্ট। তো বলক দেখাই আছোঁ বাহিৰত গৈ কিনে। আমাৰ
तो पार्टी शुरू এতিয়া আমি চাহ খাম চাহ খোৱাৰ টাইম হ'ল এতিয়া আমি চাহ ব্ৰেড কণী এইবোৰ খাম তো ইয়াতে চাহ বনাই আছে চাহ বায়ে চাহ বনাই আছে আৰু ইয়াতে দীপা বহি আছে আৰু চবেই বহি আছে এপিনো চবেই বহি আছে ইয়াতে চবেই বহি আছে আৰু গানটো অফ কৰি ৰাখিছোঁ অলপ গানটো চলাই দে তো গানটো অফ কৰি ৰাখিছোঁ কিয়কি মই এতিয়া মোৰ মাত শুনা নাপাব সেইকাৰণে গানটো অফ কৰি কিনে কৈ আছোঁ তো ইয়াতে চাহ হৈ আছে এতিয়া সেয়া ডেট আনিছে আৰু ইয়াতে চব আছে চব মিৰ্চি পাউডাৰ চব পাউডাৰ চিকেন পাউডাৰ চব আছে ইয়াতে চব আনিলে আৰু ইয়াতে তেল ইয়াতে আছে চব আদা পিঁয়াজ কণী আৰু ইয়াতে ব্ৰেড চবেই ব্ৰেড কণী চাহ খাই আছে চবেই এয়া চবেই ইয়াতে খাই আছে মামী মাছ মাহী মামী চাহ ব্ৰেড খাই আছে চাই আছে আপোনালোকে মাছ ফ্ৰাই কৰি আছে আমাৰ পেহীয়ে মাংস বনাম এয়া মাংস আমাৰ এয়া বহাইছোঁ এতিয়া মাংস বনাব দেউতাই বনাব মাংস দেউতাই বনাই আছে চাই থাকক বনোৱা হৈ গ'ল এতিয়া চবেই খাব বহিছে ইয়াতে খাই আছে চব খাই আছে চবেই খাই আছে অনিশা কেনেকা হ'ল খোৱা কেনেকা হ'ল খোৱা খোৱা অলপ কৈ দিয়ে কেনেকা হ'ল ভাল ভাল হৈছে ন আৰু আপোনাৰ বেগুনি আৰু আপোনাৰ হেৰি কয় মাছ চব আপুনি বনাইছে নেকি মই বনাইছোঁ ভালে হৈছে ভালে হৈছে মজা ধামাকা এটা হ'ব বাৰটাত চাই লওক আপোনালোকে যেতিয়া মই খাবলৈ বহিম তেতিয়া দেখাই দিব আমি এতিয়া খাব বহিছোঁ ইয়াত আমি খাব বহিছোঁ এতিয়া ইয়াত চবে বহিছে বিন্দু বহিছে বা বহিছে আৰু বৌ বহিছে দেউতা বহিছে ইয়াতে চবে খাই আছোঁ এতিয়া মাংস আছে মাংস চবেই খোৱাত বিজি হৈ আছে চব এয়া বিন্দু খাই আছে আজি পুৰা যিমান
মাংস আছে চব খাই দিব বুলি ভাবিছে এয়া চাওক মোৰ এতিয়া দিয়া নাই ইয়াতে পোলাও আৰু ইয়াতে কিবা বেঙেনা হেৰি দিছে আজি আমাৰ খোৱাত মাংস আছে মাছ আছে বেঙেনা হেৰি আছে আৰু ইয়াতে আছে মাছৰ তেল দি কিনে বেঙেনা দি বনাইছে আৰু ইয়াতে পোলাও তো এতিয়া খাই লওক পাই আছোঁ তো এতিয়া পুৰা 12টা হ'ল এতিয়া কেক কাটিব চাই তো গুড মৰ্নিং গাইজ কালি ৰাতি মোৰ মোবাইলত চাৰ্জ আছিলে মোবাইলটো মানে সেইকাৰণে ভিডিঅ'টো কৰিব পৰা নাই অফ হৈ যাব সেইকাৰণে মই ভিডিঅ'টো কৰা নাই আধালৈকে অফ হৈ যাব তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ কালি উইচ কৰিব পৰা নাই আজি উইচ কৰি দিলা তো চবেই ভালেই থাকিব আৰু ভিডিঅ'টো বহুত ডাঙৰ হ'ল আজি দিনৰ পৰা ৰাতিলৈকে দেখাইছোঁ তো চাব আপোনালোকে ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু টাটা বাই বাই